নমস্কাৰ অসমবাসী ৰাইজ মোৰ চেনেলৰ ফালৰ পৰা আপোনালোক সকলোকে বহুত শুভকামনা যাচিছোঁ। আৰু আজি মানে মই অকণমান সোনকালে উঠিলোঁ, বেলেগ দিনা দেৰি হয়, আজি 6টাতে উঠিছোঁ। আৰু উঠি মইনো কি কৰিলোঁ তাকে আপোনালোকক দেখুৱাওঁ। আইনা এতিয়াহে উঠিছে, তাই মুখ ধুবলৈ গ'ল আৰু এয়া বিচনাৰ কাপোৰ কানি তাই নাজাপিলে ময়ে চাপিব লাগে। আৰু এয়া মই পূজা কৰিলোঁ, ধূপ আৰু তেল নাই হ'লেও এনেই গোঁসাই ঘৰটো মুচি সেৱা আদি কৰিলোঁ। আজি প্ৰাৰ্থনাও কৰা নহয়, হৈ গ'ল। আৰু এয়া দালি আৰু মই এতিয়া বেঙেনা এটা পৰিম মানে দিছোঁ কম জুইত, অকণমান জুই কৰা বঢ়াই দিওঁ। বেঙেনা পোৰা খাই বহুত ভাল লাগে। গাইজ, গেছত জলকীয়া পৰিবলৈ দিগদাৰ হয়, সেয়েহে কটাৰীৰ আগত এনেকৈ লৈ জলকীয়া পৰিম। বেঙেনাটো চাফা কৰি ল'লোঁ আৰু এতিয়া এইটো জলকীয়া আৰু পিঁয়াজৰ লগত সানিম। দালি বইল কৰিছোঁ আৰু এয়া কণী আৰু এয়া বেঙেনা আলু সানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল, ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।